বন্ধু বান্ধৱীসকল, মই এই চাইকেল চলাই পেণ্ডেল মাৰি মাৰি ক'ত গৈ আছোঁ জানেনে? চাওকচোন এই মাৰ লগত। এতিয়া এইফালে আহি গ'লোঁ, এইফালে মা গৈ আছে আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ গৰুখিনি চৰি আছে, ঘাঁহ খাই আছে। ক'ত পালোহি ক'ম বাৰু এতিয়া অকণমান পাছত আৰু। এতিয়া বাৰী পাই গ'লোহি, কচু আনিব আহিছোঁ, গাহৰি দানাৰ কাৰণে। বহুত ডাঙৰ ডাঙৰ কচু আছে আমাৰ বাৰীত, চাওক এয়া। আহিছোঁ, মা আহিছে আৰু ভাইটিটো আহিছে, মই আহি আছোঁ। বাৰীখনত এতিয়া একো নাই বাৰু, অকল কচুহে আছে, খালী হৈ আছে। ইয়াত লগাম বাৰু চব্জি কিবা কিবি। এতিয়া এইফালে চাওকচোন, মায়ে ধুনীয়াকৈ কচু কাটি আছে। এইফালে চাওক ইমান ডাঙৰ ডাঙৰ কচুখিনি, এইখিনি আমাৰ ফালে লংকা কচু বুলি কওঁ, জানেনে? আপোনালোকৰ ফালে কি কচু কয় জনাবচোন। চাওক পাতখিনি কিমান ডাঙৰ ডাঙৰ, গা গছটো বহুত বেছি ডাঙৰ হয়। এইবিলাক মানে কি গাহৰি দানাৰ কাৰণে বহুত বেছি সুবিধা হয়। গাহৰি থকাসকলে মানে লগাই থৈ দিয়ে আমাৰ ফালে, আৰু দুডাল তিনিডাল দিলেই 100 হৈ যায় সৰু সুৰা চৰুত। আৰু এই গা গছডাল যে ডংটো, সেইটো চব্জি বনাই খাব পাৰি, আৰু কচুটোও খাব পাৰি, আলুটো। চাওক ইমান ডাঙৰ ডাঙৰ কচুবিলাক। এইফালে বাৰীত কাষত লগাই থৈ দিয়া আছে, আৰু বহুডোখৰ লগাই থৈ দিয়া আছে। চাওক ধুনীয়াকৈ এতিয়া ফাইনেলি হৈ গ'ল কাটা মেলা কচু। আৰু এতিয়া বান্ধি লৈছোঁ ধুনীয়াকৈ, আৰু যাতে চাইকেলৰ পৰা এডাল এডালকৈ পৰি নাযায় কচু, একদম পূৰা আঁতি আঁতি বান্ধি লৈছোঁ, দুটাই ভাইটি আৰু মই। এতিয়া বন্ধা হৈ গ'ল। এইফালে ই লৈ গৈ আছে এতিয়া কচুখিনি। ৰাস্তাত চাইকেলখন থৈ দিছোঁ, ৰাস্তা কাষত, তাত উঠামগৈ আৰু। এইফালে চাওকচোন আমাৰ বাঁহখিনি মানে উঠাই দিয়া হৈছে, কাটি আছে, দেউতা অকণমান কাটি আছে, এইখিনি উঠাই দিম মানে। এই বাৰীখনত বাগান, চাহ বাগান লগাম বুলি ভাবিছোঁ। আৰু এতিয়া ৰাস্তাত পাই গ'লোঁ, চাইকেলত লোডিং কৰিব লাগে। আগত হৈ গিয়া, হৈ গ'ল লোডিং চাইকেলত, এতিয়া চলাব লাগে। এতিয়া ধুনীয়াকৈ চাইকেলত হৈ গ'ল, মই এতিয়া বহি ল'লোঁ, আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ চাইকেল চলাই পেণ্ডেল মাৰি মাৰি। চাওক গৈ আছোঁ আৰু। এতিয়া ঘৰত পাই গ'লোহি, আৰু এই গাহৰিটোৰ কাৰণে আনিব গৈছিলোঁ এই কচুখিনি। আজি দানা খাব পৰা নাই ভালকৈ, একদম পূৰা পেট চেপেটা হৈ গৈছে, বোকা। এতিয়া ঘৰলৈ আহি গা চা ধুই মেলি বজাৰৰ ফালে আহি আছোঁ। এয়া চাওক ফুল ধুনীয়াকৈ ফুলি আছিল, আৰু এতিয়া আহি বজাৰ পাই গ'লোঁ, মানে মেডিকেল চাৰিআলি, তাতে চব্জি বজাৰ বহে, আৰু মাছৰ বজাৰো বহে, তাতে মাছ চব্জি এনেকৈ ল'বলৈ আহিলোঁ অকণমান। চাওক তাই কিনি আছে। মাছ লৈ ল'লোঁ, এতিয়া আৰু দোকানত কিবা কিবি আৰু দুটামান ল'বলৈ সোমাইছোঁ। এতিয়া বজাৰ কৰি ঘৰলৈ খোজকাঢ়ি আহি আছোঁ। এয়া চাওক, আৰু আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো ইমানেই।